নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আৰু আজি মই লৈ আহিছোঁ এইটো গুন্দ্ৰুকৰ ৰেচিপি। চবেই চিনি নাপায়, আমাৰ নেপালী মানুহে বনায়, ঘৰতে বনায়। এইটো মূলা পাতৰ হয় আৰু মূলা পাতটো আপুনি ৩-৪ দিন শুকুৱাব লাগে। শুকুৱাৰ পিছত খুন্দি পেলাই তাৰ ৰসখিনি পেলাই পলিথিন এটাত বা আপুনি কিবা যতনত ভৰাই থৈ দিব। তাৰপিছত ৩-৪ দিনৰ পিছত গোন্ধ ওলাব। গোন্ধ ওলোৱাৰ পাছত ৰ'দত শুকুৱাব লাগে ২-৩ দিন। তাৰপাছত এনেকুৱা শুকাই যাব, বস্তুটো দেখিছে শুকাই যাব। আৰু আপোনালোকে এই ৰেচিপিটো চাটনি বনায়ো খাব পাৰে আৰু চব্জি বনায়ো খাব পাৰে। এতিয়া মই চাটনি বনাম, কেনেকৈনো বনাম আপোনালোকে শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। এয়া জলকীয়া ৰেডি হৈ আছে, আৰু জলকীয়া সৰহকৈ দিলে ভাল লাগে চাটনিত, নহয় জানো। আৰু এইটো বিলাহী 2টা লৈছোঁ, এইটো মই বইল কৰিছোঁ। জুইত পুৰি দিম বুলি ক'লে পাৰিব, জুই নাই কাৰণে মই গেছতে বইল কৰি ল'লোঁ। আৰু এইটো নহৰু কেইফুটা আৰু আদা 2 টুকুৰা আৰু এইটো মান ধনিয়া পাত দিছোঁ। আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিবচোন। আৰু মই অথনি আগত আপোনালোকক দেখুৱাইছিলোঁ শুকান হয়, আৰু এইটো পানীত মই তিয়াই থৈ দিছোঁ। এইটো গোটেই কোমলি গৈছে। এতিয়া মই চাটনিটো বনাম। এয়া মই এতিয়া খুন্দনাতে চাটনিটো বনাম। জলকীয়া দি দিছোঁ, নহৰু, আদা, ধনিয়া পাত দি দিছোঁ। এতিয়া নিমখখিনি দি দিছোঁ। এয়া পিচিলোঁ আদা, নহৰু, জলকীয়াখিনি। এতিয়া গুন্দ্ৰুকখিনি দি দিছোঁ। ধুনীয়াকৈ গুন্দ্ৰুকখিনি পিচি মিক্স কৰি তাৰপিছত বিলাহীখিনি দি দিম। এয়া চাটনি বনাই ৰেডি হৈ গ'ল। আৰু কোনোবাই যদি বনাই খোৱা নাই, এনেকৈ বনাই খাবচোন, খুব টেষ্টি হয় খাবলৈ। নেপালী মানুহত প্ৰায় পাব এইটো গুন্দ্ৰুক বস্তুটো। আৰু ভিডিঅ'টো চাই ক'বচোন কেনেকুৱা লাগিলে কমেণ্ট কৰি।